নমস্কাৰ। বহু দিনৰ আগতে লিখি থোৱা এটি কবিতা বিচাৰি পালোঁ, তাকে আজি আপোনালোকক শুনাব খুজিছোঁ। ভাল বেয়া কেনেকুৱা হৈছে, কবিতা হৈছে নে নাই হোৱা, এইটো আপোনালোকে বিচাৰ কৰিব। মই মাতি দিওঁ। উৰুকাৰ আগে আগে, উৰুকাৰ আগে আগে সেন্দুৰ বৰণীয়া বেলিটিক আকাশে পিন্ধালে মেঘৰ বোৰখা। মেঘে ক'লে আকাশক, বেলিয়েও লুকাভাকু জানে। বেলিৰ বিক্ৰম হেনো শেষ হোৱা নাই। মুলুকৰ চুকে কোণে গৰজি উঠিব পাৰে, হ'ব পাৰে নৰমেধ যজ্ঞ। সঁচাকৈয়ে আকৌ বব নেকি তেজৰ বন্যা? পাহৰিব পাৰি জানো কেঁকুৰিকুছিৰ সেই কাল উৰুকা নিশাৰ বিভৎসতা? তাতোকৈ ভয়াৱহ মহানগৰীক ক্ষতবিক্ষত কৰা অক্টোবৰীয়া বিধ্বংসী বোমাৰ কথা। আমাক শান্তি লাগে। শান্তিৰ কপৌজনী আছে নেকি স্বৰ্গদেউৰ পিঞ্জৰাত? অভিমানী দুৰ্যোধনৰ বৈকাল হ্ৰদত শান্তি যেন সুদূৰ পৰাহত। হে মেঘ, তুমি বিস্ফোৰিত হোৱা, তোমাৰ প্ৰচণ্ড জলৰাশিৰে নিৰ্বাপিত কৰা আহি অশান্তিৰ দাবানল। ন সূৰুযৰ সমুজ্জ্বল জ্যোতিৰে জাগৃত কৰাহি নৱচেতনা এই মুলুকত। ধন্যবাদ।